নম্বৰত মোৰ ইউটিউব চেনেলত নতুন এটা ভিডিঅ' আপলোড দিবলৈ যাই আছোঁ। চ' গোটেই চব মানুহবিলাকে ছাপোৰ্ট কৰিব, চবে চাই এনজয় কৰিব। চ' বলক ভিডিঅ'টোৰ মাজত সোমাই যাওঁ। চ' কেনেকৈ হ'ব ভিডিঅ'টো, আজি মানে নতুন জোচ এটা লৈ 2-3টা ষ্ট্ৰিং খাই আহিছোঁ আপোনালোকৰ মাজত। চ' বলক গাইছ ভিডিঅ'টো চাই এনজয় কৰক। তোৰ গাড়ীখন এৰি কেনে যদি তই বেলেগৰ গাড়ী এখন চলাবা যা, তোৰ গাড়ীখনক লাগি তই এটা ড্ৰাইভাৰ লাগবয়ে, তাতে তই বেয়া পাই লাভ নাই। তোৰ গাড়ীখন কি বহি থাকিব নেকি? আৰু সঁচা কথা, এনে তোমাৰ গাড়ীখনৰ মই ড্ৰাইভাৰ হ'ব পাৰিম নেকি? মানে টাইমত মোবিল চবিল চেঞ্জ কৰি থাকিম আৰু ভাড়াটো 2,500 টকা দিলে হ'ব না? ছোৱালীবিলাকে জোকাৰি জোকাৰি যায় বাৰু চাজে, কিন্তু আজিকালি দেখোন ল'ৰাবিলাকেও সেইডাল জোকাৰি জোকাৰি ঘূৰি ফুৰে। এনে তোৰ কি বেলেগ কাম বন নাই নেকি? মানে তোৰ কি দিনটোত কাৰ কি লৈছে সেইবিলাকে চাই থাকা? এনে ক'ব গ'লে তোৰ বয়ফ্ৰেণ্ডৰ নিচিনা ইমান সৰু নহয় দেচোন আমাৰ। বেচাৰাৰ মাৰি 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 হাত বিষে গেছে, সি পানী ওলাব পৰা নাই। তাৰপিছত মই দেখা পাই ময়ো যাই কেনে কেইবাৰমান মাৰি দিলোঁ, মাৰি দিওঁতে পানী ওলাই গ'ল। কোন মাৰাৰ কথা কৈছোঁ দমকল, ওচাৰখন বেয়া। আমাৰ দমকলটো বেয়া হৈছে, মানে আগতে আমাৰ কুঁৱা আছিল ন, এতিয়া দমকল পুতব লাগব। চব পুতলে কিমানমান পইচা ল? 2,500 টকা দিলে হ'ব না? তো সেই গাইছ আজিলৈ এইখিনি আছিল। মানে ভিডিঅ'টো বিশেষ দীঘল নকৰোঁ, কাৰণ বহুত দিন ইউটিউবত ভিডিঅ' দিয়া নাই। চ' বহুত দীঘলীয়া হৈ গ'লে সিমান এটা ৰিচ পাবাৰ নাই। আৰু গাইছ আজিৰ পৰা সদায় ৰেগুলাৰ ভিডিঅ' আহি থাকিব। চ' ছাবস্ক্ৰাইবটো কৰি দিয়া, আৰু নকৰিলেও নাই, কাৰণ মোক বেয়া পোৱা মানুহ বহুত আছে। চ' যদি ভিডিঅ'টো চাই ভাল লাগিলে ছাবস্ক্ৰাইব কৰা, বেয়া লাগিলে আনছাবস্ক্ৰাইব কৰি ডিছলাইক মাৰি গুচি যোৱা গাইছ। আৰু ৰ'বা এটা কথা ক'ব পাহৰি গৈছোঁ, কমেণ্ট বক্সত এটা গালি পাৰি যাব আৰু।